আমাৰ জীৱনটো নদীৰ পানীখিনিৰ দৰে। জীৱনত ভাল কাম কৰিলে সদায় বিশুদ্ধ হৈ থাকে। কিন্তু মাজে মাজে এনেকুৱা সময় আহে যেতিয়া আমাৰ জীৱনত দুখ আৰু সমস্যাবোৰে আমাক বেৰি ধৰে। এনে অৱস্থাত আমাৰ জীৱনটো এই লেতেৰা পানীখিনিৰ দৰে হৈ পৰে। জীৱনত কেতিয়াও দুখ আৰু কষ্টবোৰ দেখি সাহস হেৰুৱাব নালাগে। সময়ৰ লগে লগে লেতেৰা পানীখিনি লাহে লাহে যেনেকৈ বিশুদ্ধ হৈ পৰিছিল, তেনেদৰে আমাৰ জীৱনটোৰ পৰাও দুখ, কষ্ট আৰু সমস্যাবোৰ আঁতৰি যায়। আমি মাত্ৰ নিজক শান্ত কৰি ৰাখি সমস্যাবোৰ শেষ হোৱাৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন।